নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ এটি ভিডিঅ' য'ত আজি মই আপোনালোকৰ আগত আমাৰ দেশৰ বিষয়ে অকণমান আলোচনা কৰিম। তাৰ আগতে মই আপোনালোকৰ আগত এটি কবিতা অলপমান গুণগুণাই দিব বিচাৰিছোঁ। ঠিক আছে, মই এতিয়া কবিতাটি অকণমান গুণগুণাওঁ আপোনালোকৰ আগত। কবিতাটিৰ নাম শান্তিৰ দেশ মোৰ হেৰালে। শান্তিৰ দেশ মোৰ হেৰালে, মোৰ শান্তিৰ দেশ হেৰালে। ৰজা মন্ত্ৰী বুঢ়াই আমাৰ দেশক বেছি নিজৰ ভঁৰাল চহকী কৰিলে। শান্তিৰ দেশ মোৰ হেৰালে, মোৰ শান্তিৰ দেশ হেৰালে। গাঁও চহৰ নগৰ ঘূৰি ইটো সিটোৰ মন দেখি হাহাকাৰ আজি আমাৰ দেশখনত চকুৰ আগত। ভাই ককাই মনৰ মাজত হাঁহি ধেমালি এৰি তয়াময়া আজি আমাৰ দেশত। অ' মোৰ আই, দেশৰ বাবে শান্তি বিচাৰি যাওঁ। যদি শান্তি বিচাৰি প্ৰাণ হেৰাব লাগে, চিঞৰি চিঞৰি টেটু ফালি কম মই। অ' মোৰ সোণৰ অসমীয়াই, অ' মোৰ চেনেহৰ অসমীয়াই। অ' মোৰ সোণৰ অসমীয়াই, অ' মোৰ চেনেহৰ অসমীয়াই। জয় আই অসম। আপোনালোকে নিশ্চয় কবিতাটি শুনি ভাল পালে আৰু কবিতাটো নিশ্চয় আপোনালোকৰ নতুন যেনো লাগিলে। আচলতে এই কবিতাটো নতুনেই, মোৰ ফেমিলি মেম্বাৰ এজনে লিখিছে। কবিতাটি প্ৰথমতে মই পঢ়ি চালোঁ। পঢ়ি মোৰ ইমানেই ভাল লাগিলে যে মোৰ এই কবিতাটিৰ ওপৰত এটি ভিডিঅ' বনাবলৈ মন গ'ল, যাতে মই এই কবিতাটিত কিছুমান কথা বুজি পাইছোঁ, কিছুমান কথাৰ অৰ্থ মই বুজি পাইছোঁ। মই এই কবিতাটিত এই অৰ্থখিনি যিমানখিনি বুজি পাইছোঁ সিমানখিনি মই আপোনালোকৰ আগত যাতে প্ৰকাশ কৰিব পাৰোঁ, সেইবাবে মই এই কবিতাটিৰ ওপৰত এটি ভিডিঅ' বনালোঁ। আপোনালোকে নিশ্চয় কবিতাটি ভাল পালে চাগে, আৰু যদি ভাল লাগিলে এবাৰ কমেণ্ট কৰি জনাব। আপোনালোকৰ কমেণ্ট পালে হয়তো কবিতাটি যোনে লিখিছিলে তেখেতৰ আগলৈ এনেধৰণৰ কবিতা লিখিবলৈ উৎসাহ বাঢ়িব। আশা কৰিছোঁ আপোনালোকে কবিতাটি ভাল পালে। আচলতে কবিতা লিখাটো ইমান সহজ কথাও নহয়। যোনে তাৰ অৰ্থ বুজি পায় বা গভীৰভাৱে চিন্তা কৰিব পাৰে, যেনেকৈ এখেতে আমাৰ দেশখনৰ ওপৰত গভীৰভাৱে চিন্তা কৰি এই কবিতাটি লিখিছে। আমাৰ দেশৰ চুকে কাণে ইটো সিটো ঘটনা ঘটিয়ে থাকে। গোটেইখিনি তেখেতে ভাবি চিন্তি আমাৰ দেশত শান্তি আছে নে নাই সকলোখিনি কথা ভাবি এই কবিতাটি লিখিছে। সঁচাকৈয়ে আমাৰ দেশত জানো শান্তি বুলি কোৱা বস্তুটো এতিয়া আছে? নিশ্চয় নাই। আপোনালোকে কি ভাবে নাজানো, কিন্তু আমাৰ দেশত শান্তি বুলি কোৱা বস্তুটো লাহে লাহে হেৰাই গৈছে। চাৰিওফালে হাহাকাৰে হাহাকাৰ, মানুহৰ মাজত মৰম চেনেহ মিলা প্ৰীতি সকলোবোৰ কমি গৈছে। তাৰ উপৰি ইজনে আনজনৰ ওপৰত হিংসা কৰিব ধৰিছে। হিংসা, লোভ, ঈৰ্ষা সকলোবোৰ বাঢ়ি আহিছে। সেইবাবে আমি জানো শান্তিত থাকিব পাৰিছোঁ? আজি মানুহে ইজনে আনজনৰ উন্নতি হোৱাটো নিবিচাৰে। আৰু যদি এজনৰ উন্নতি হৈছে, আনজনে তাক কেনেকৈ তললৈ পেলাব লাগে সেইটোহে চিন্তা কৰে। কিন্তু তেওঁক দেখি এওঁ যে আগবাঢ়ি উন্নতি হ'ব লাগে সেই কথা নাভাবে। ইজনক দেখি সিজন আগবাঢ়িব নাজানে, কিন্তু আগবাঢ়ি যোৱাজনকহে পিছ পেলাবলৈ জানে। গতিকে আমাৰ দেশত মিলা প্ৰীতিয়ে সকলোবোৰ কমি যোৱাৰ ক্ষেত্ৰত আমি বহুত অশান্তিতে আছোঁ। আচলতে আমি নিজেই নিজৰ অশান্তি সৃষ্টি কৰিছোঁ। আমাৰ দেশত লাহে লাহে সকলো শান্তি আমাৰ পৰা হেৰাই যাব ধৰিছে। আজিকালি গাঁৱে নগৰে চহৰে সকলোতে আপুনি যিমানেই যাব সকলোকে দেখি আপুনি এইটোৱে বুজিব, সকলো মানুহ হাহাকাৰতে ভুগি আছে। ক'তো শান্তি নাই, ক'তোৱেই শান্তি নাই। এটা it was a saying that India is our country. All India is our brothers and sisters.
ইয়াত কোৱা হৈছিলে যে অল ইণ্ডিয়ানছ আৰ আৱাৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ। আমাৰ গোটেই ইণ্ডিয়ানখিনিয়ে আমাৰ ব্ৰাদাৰ ছিষ্টাৰ হয় বুলি কৈছিলে, যে আমি ভাই ককাই দৰে। কিন্তু এইটো কথা জানো সঁচা? আমি জানো এতিয়া মানিছোঁ? নাই মনা। আজি আমাৰ নিজৰ ভাই ককাইৰ মাজতে ইমান কাজিয়া। গোটেই দেশখনৰ মানুহখিনিক বাৰু কেনেকৈ ভাবিম যে গোটেইখিনি আমি ভাই ককাইৰ দৰে একেই হয়? কেতিয়াও ভাবিব নোৱাৰোঁ, কিয়নো আজিকালি নিজৰ মাজতে ইমান কাজিয়া। গোটেই দেশখনৰ কথাটো ভবাটো বহুত দূৰৰে কথা। চাৰিওফালে অশান্তি। আজি বছেকৰ মূৰত গোটেই বছৰটো লগাই 365 দিনৰ ভিতৰত আপুনি হয়তো 300টা দিন বেয়া খবৰেই শুনিব। এইফালে 65টা দিনহে হয়তো আপুনি ভাল খবৰ অহা গম পাব। কিমান অশান্তিত আছোঁ আমি এবাৰ ভাবি চাওকচোন। আজি আপুনি কিবা এটা ভাল কাম কৰিবলৈ ওলাই যাবলৈও ঘপকেনে ভয়ে লগা হৈছে, কিয়নো মানুহৰ ওপৰতে বিশ্বাস বুলি কোৱা বস্তুটো কমি গ'ল। মানুহে মানুহৰ ওপৰতে আজিকালি অত্যাচাৰ চলোৱা ধৰণে হৈছে, নহয় জানো? আমি আমাৰ অশান্তি নিজে আমি সৃষ্টি কৰি লৈছোঁ। শান্তি বুলি কোৱা বস্তুটো আমাৰ পৰা হেৰাই যাব ধৰিছে। কাজিয়া, মাৰ পিট, ইটোৱে সিটোৰ ওপৰত হিংসা কৰা, এই সকলোখিনি বাঢ়ি যাব ধৰিছে। আমাৰ দেশখন লাহে লাহে দেখোন ধ্বংস হৈ গৈছে। আমাৰ দেশৰ শান্তিৰ কাৰণে কিমান ভাল কাম কৰি থৈ গৈছিলে। আমাৰ দেশখনক আমি শান্তিত থাকিবৰ কাৰণে আমাৰ দেশখন বহুতো মহান ব্যক্তিয়ে আমাৰ দেশখন স্বাধীন কৰি থৈ গৈছিলে ব্ৰিটিছৰ পৰা। 200 বছৰ ব্ৰিটিছৰ শাসনত চলাৰ পিছত আমাৰ দেশখন এদিন স্বাধীন হৈছিলে। কিন্তু স্বাধীন হ'লহে, কিন্তু আমি মানুহখিনিয়ে স্বাধীনতা আজিলৈকে পোৱা নাই। আমি নিজৰ স্বাধীনতা নিজে আচলতে ল'বই পৰা নাই। আমাৰ দেশখন স্বাধীন হৈ গ'ল, কিন্তু আমাৰ মাজত স্বাধীনতা আজিলৈকে নাই। আজি ঘৰখনৰ এজনী ছোৱালী ক'ৰবাত বাহিৰলৈ ওলাই যাবলৈ ভয় কৰে। ওলাই গ'লেও মাক দেউতাকে বহুত চিন্তাত পৰি থাকে, কিয়নো আমি স্বাধীনভাৱে ক'তো ওলাই যাব নোৱাৰোঁ। আচলতে আমি এইখিনি নিজেহে নিজকে নিজৰ ওপৰত ভাবোঁ। আমি আচলতে মানুহৰ ওপৰত আমি এনেকৈ ভাবিছোঁ, কিন্তু সেইটো কথাও নহয়। আজি বাহিৰা দেশত কিন্তু পাৰে, বহু ৰাতিলৈকে মানুহ বাহিৰতে থাকে, ওলাই ফুৰে, কাৰণ সেইবোৰ জেগা হয়তো স্বাধীন। কিন্তু আমি মানুহখিনিয়ে আচলতে স্বাধীনতাটো নিজে ল'বলৈ পৰা নাই। সেইকাৰণে আমাৰ মনত ভয় ভাৱটো থাকি গ'ল। আমাৰ দেশখন স্বাধীন হৈ গ'ল, কিন্তু ভয় ভাৱটো আমাৰ মনত আজিও ৰৈ গ'ল। আমি কিন্তু এই ভয় ভাৱটো আঁতৰাব লাগিব। তাৰ বাবে আমি সকলোৱে সাহসেৰে আগবাঢ়ি যাব লাগিব। সকলোৱে আগবাঢ়ি নিজৰ কামৰ ক্ষেত্ৰত, নিজৰ উন্নতিৰ ক্ষেত্ৰত। আচলতে আমি আনৰ কথা ভালটো ভাবিব লাগিব, কিন্তু বেয়া কথাটো বাদ দি আনৰ কথা যদি ভালটো ভাবোঁ তেতিয়াও একো নহয়। কিন্তু আনক উন্নতি দেখি পিনে তাক বেয়া কৰিব যোৱাতকৈ নিজেই যদি আমি উন্নতি হ'বলৈ আগবাঢ়ি যাওঁ তেতিয়া আমাৰেই ভাল হ'ব, নহয় জানো? আজি যদি মোৰ লগৰ এজনীয়ে যদি উন্নতি হ'ল, তাইক দেখি মোৰো মন গ'ল তাই কিবা এটা কৰি তাই উন্নতি পথত আগবাঢ়িছে। তাইক দেখি যদি ময়ো তেনেকুৱাকৈ কিবা ভাল কাম কৰি ময়ো যদি উন্নতি হ'বলৈ গৈছোঁ, আজি মোৰেই ভাল লাগিব, মোৰেই ফূৰ্তি লাগিব, মই মনত শান্তি পাম। তেনেকৈ সকলো মানুহে যদি নিজৰ ওপৰত নিজেই যদি কষ্ট কৰি নিজেই যদি আগবাঢ়ি যায় সাহসেৰে, সকলোৱে নিজৰ শান্তিখিনি আমাৰ মানুহৰ মাজলৈ তেনেকৈ ঘূৰি আহিব। আমাৰ দেশত শান্তি আচলতে হেৰাই যোৱা নাই, শান্তি এতিয়াও আছে, কিন্তু আমি আচলতে নিজে আমি শান্তি পথটো বিচাৰি উলিয়াব পৰা নাই। আমাৰ এতিয়া কবিতাটোত মানে তেখেতে এনেকৈ কৈছে যে আমাৰ মোৰ সোণৰ অসমী আই বুলি কোৱা হৈছিলে কবিতাটো। আমাৰ সোণৰ অসমী আই, গোটেই দেশখনকে সোণৰ বুলি কৈছে। সঁচা কথা, আমাৰ গোটেই দেশখন সোণৰ। আমি তাত কিন্তু সোণৰ দেশখনক আমি সোণৰ কৰি ৰাখিব পাৰিব লাগিব। সুখ, শান্তি, মৰম, চেনেহ, মিলা প্ৰীতি, এই সকলোবোৰ মিলিহে এখন দেশ সোণৰ হ'ব পাৰে। এনেইতো দেশখন সোণৰ পৰাতো বনোৱা নাযায়। মানুহৰ মৰম, চেনেহ সকলোবোৰ এডাল এনাজৰী হৈ পিনে আমাৰ দেশখনক আমি সোণৰ বুলি ক'ব পাৰোঁ। সকলোখিনি মিলাই পিনেহে আমাৰ দেশখন এখন সোণৰ দেশ হয়। তাত যদি এনিটাইম কাজিয়া, মৰা কটা, অহংকাৰ, এই সকলোবোৰ যদি থাকে, কিমান অশান্তিত আমি আমাৰ দেশখনত বাস কৰিব লাগিব। তাত আমাৰ কেনেকৈ এখন সোণৰ দেশ হ'ব পাৰিব? কেতিয়াও হ'ব নোৱাৰে। গতিকে এই কবিতাটোৰ পৰা মই ভালেমানখিনি বুজি পালোঁ কথা, অৰ্থ। আচলতে মই ইমানো ক'বলৈও নাযাওঁ, ইমান ভালকৈ হয়তো ময়ো বুজি পোৱা নাই। যিখিনি বুজি পাইছোঁ মই
সেইখিনি কথাই ইয়াত মই কৈছোঁ আপোনালোকৰ আগত। আপোনালোকে যদি ভাল পাইছে মোক জনাব, আৰু যদিও আপোনালোকে কিছুমান কথা ইমানো চিৰিয়াছলি নল'ব, মই হয়তো ভুলো হ'ব পাৰে মোৰ কোৱাটো, খালি মই জাষ্ট কৈছোঁ যে আমাৰ দেশত সঁচাকৈ শান্তি বুলি কোৱা বস্তুটো হেৰাই গৈছে। মানুহৰ অহংকাৰ, মৰম চেনেহ কমি গৈছে, কিন্তু অহংকাৰ, এইবোৰ লোভ অহংকাৰ, এই সকলোবোৰ বেয়া ক্ষেত্ৰতহে আগবাঢ়িব ধৰিছে, ভাল ক্ষেত্ৰত কমি গৈছে। আচলতে আমি নিজেই মানুহে মানুহৰ ওপৰত এইখিনি অত্যাচাৰ চলাই আহিছোঁ। এইবোৰ আচলতে কমিব লাগে, তেতিয়া আমাৰ নিশ্চয় আমাৰ দেশখনলৈ শান্তি ঘূৰি আহিব। মই এইটো কথাও ক'বলৈ যোৱা নাই যে আমাৰ দেশত শান্তি নাই, শান্তি আছে। তথাপিও আমি এই শান্তিখিনিৰ মাজতে বহুতো অশান্তিও সৃষ্টি হয় আমাৰ, কিয়নো নহয়। এতিয়া বিভিন্ন ধৰণৰ সমস্যাও আমাৰ দেশত দেখা দিয়ে, নহয় জানো। এতিয়া যেনেকৈ কৰোণা ভাইৰাছ, এইটো ভাইৰাছ এটা এতিয়া আৰম্ভ হৈয়ে আছে, নিশ্চয় এতিয়া লাহে লাহে অলপ কমিছে। তথাপিও এই ভাইৰাছৰ পৰা বহুতো মানুহে প্ৰাণ হেৰুৱাইছে, কাৰ কিমান কি হৈছে, এইবোৰতো এটা অশান্তি সৃষ্টি হৈছে আমাৰ দেশখনত। আৰু আমিও যদি এই কৰোণা ভাইৰাছটোৰ কাৰণেই যদি সচেতন হওঁ, আমি যদি নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, তেতিয়া নিশ্চয় আমাৰ মাজতো শান্তি ঘূৰি আহিব। আমিও হয়তো কৰোণা ভাইৰাছৰ পৰা মুক্তি পাম, নহয় জানো। সেইবুলি যে বেমাৰটো হৈছে বুলি আমি তেনেকৈ থাকিলেও নহ'ব। ভাইৰাছ আহিছে, কিন্তু আমি তাৰ পৰা সুৰক্ষিত হ'বৰ কাৰণে সাহসীয়াল হ'ব লাগিব। আমি কৰোণা ভাইৰাছৰ পৰা থাকিবৰ কাৰণে নিজেই সুৰক্ষিত থাকিব লাগিব, তেতিয়াহে আমাক ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰিব। ঠিক তেনেধৰণেই আমি আমাৰ দেশখনৰ শান্তি ঘূৰি আহিবৰ কাৰণেও ভাল ভাল কামখিনি কৰি যাব লাগে, আৰু বেয়াখিনিৰ পৰা সদায় দূৰত থাকিব লাগে। নিশ্চয় তেতিয়া আমাৰ দেশলৈ শান্তি ঘূৰি আহিব। আমি সকলোৱে মিলা প্ৰীতিয়ে এখন দেশত, আমাৰ সোণৰ দেশখনত ধুনীয়াকৈ আমি সকলোৱে সুখে শান্তিয়ে থাকিব পাৰিম, নহয় জানো। আমি কিন্তু প্ৰতিটো কামতে সদায় আগবাঢ়ি যাব লাগে, কেতিয়াও পিছ পৰি যাব নালাগে। এতিয়াতো আমাৰ শিক্ষা ক্ষেত্ৰত বহুতো ক্ষেত্ৰত পিছ পৰি গৈছে। কৰোণা ভাইৰাছ অহাৰ পৰাই বাৰু শিক্ষা ক্ষেত্ৰতো পিছ পৰি গৈছে। স্কুল কলেজ বন্ধ, সকলোৱে নিজৰ নিজৰ ঘৰতে থাকিবলগীয়া হৈছে। কিন্তু আমি স্কুল কলেজ বন্ধ বুলি যে আমি শিক্ষাৰ পৰা আঁতৰি আছোঁ, সেইটো কথাও নহয়। আমি ঘৰতে থাকিও বহুত কথা জানিব পাৰোঁ, আমি নিজে নিজৰ ওপৰতে শিক্ষাটো থ'ব পাৰোঁ, আমি পঢ়িব পাৰোঁ, নিজৰ কাম নিজে কৰি যাব পাৰোঁ। তেতিয়া আমি কেতিয়াও পিছ পৰি নাযাওঁ। আজি স্কুল কলেজ বন্ধ আছে বুলি যে আমি কিতাপ নপঢ়াকৈ থাকিব লাগে, সেইটোও নহয়। অনলাইনতো আজিকালি বিভিন্ন ধৰণৰ ক্লাছ হৈ থাকে। আমি তেনেকৈ খুব অনলাইন ক্লাছ কৰিও কিবা এটা শিকি বা আনৰ পৰা কিবা এটা জানিও আমি আজি শিক্ষা ক্ষেত্ৰত শিকিব পাৰোঁ। এনেকৈ যদি আমি ঘৰতে কৰি থাকোঁ, তেতিয়াও আমি শিক্ষা ক্ষেত্ৰত পিছ পৰি নাযাওঁ, আৰু আমাৰ কোনো ধৰণৰ অশান্তি কেতিয়াও সৃষ্টিয়ে নহয়, কাৰণ আমি চব ফালৰ পৰা তেতিয়া আগুৱাই যাব পাৰিম। যিয়ে নহওক, এতিয়া শিক্ষা ক্ষেত্ৰত হয়তো পিছ পৰি আছে, তথাপিও আমি যদি নিজৰ ফালৰ পৰা নিজেই চেষ্টা কৰি থাকোঁ, আমি কেতিয়াও পিছ পৰি নাযাওঁ, আৰু আমাৰ মাজত কেতিয়াও অশান্তি সৃষ্টি নহয়। আমাৰ দেশখনলৈ, আমাৰ মানুহৰ মাজলৈ লাহে লাহে এনেকৈ শান্তি ঘূৰি আহিব, আৰু আমি সকলোৱে এনেকৈ শান্তিত থাকিব পাৰিম। মই এইটোৱে ক'ব খুজিছোঁ যে এই কবিতাটিৰ পৰা মই ইমানখিনি গম পালোঁ যে আমাৰ দেশত শান্তি হেৰাই গৈছে। নিজৰ ভাই ককাই, নিজৰ সম্বন্ধীয়াৰ মাজতে কাজিয়া, হাঁহি ধেমালি সকলোবোৰ মানুহে পাহৰি পেলাইছে, নহয় জানো। সেইকাৰণে মই যিখিনি বুজি পালোঁ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক ক'লোঁ। আপোনালোকেও যদি কবিতাটো যদি ভালদৰে এবাৰ, মইতো গালোঁ বাৰু ভালকৈ, মই ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব, আপোনালোকে এবাৰ পঢ়িব। আপোনালোকে কি বুজি পালে মোক কমেণ্টৰ দ্বাৰা জনাব। নিশ্চয় ময়ো আশা কৰিছোঁ কবিতাটি সকলোৱে ভালেই পালে। মই কোৱাখিনিও যাতে আপোনালোকে, যদি ভুল হয় আঙুলিয়াই দিব পাৰে, একো নাই। মই যিটো বুজি পাইছোঁ সেইটোৱে কৈছোঁ। আমাৰ দেশৰ বিষয়ে ইমানখিনি মই যিখিনি বুজি পালোঁ আৰু সেইখিনি আপোনালোকৰ আগত কৈছোঁ। ইয়াতকৈ বেছি কথা ক'বলৈও নাযাওঁ। ঠিক আছে, আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।